নমস্কাৰ বন্ধুসকল, প্ৰথমতে সকলোকে অলৰাউণ্ডাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকলৈ লৈ আহিছোঁ 5টা সাঁথৰ। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আজিৰ 5টা সাঁথৰ চাওঁ আহক বন্ধুসকল। আজিৰ প্ৰথম সাঁথৰটো হৈছে কি কল খাব নোৱাৰি। শুদ্ধ উত্তৰটো হৈছে দমকল। দমকল খাব নোৱাৰি। দ্বিতীয় সাঁথৰটো হৈছে ৰজাৰ লাঠি ঘন ঘন গাঁঠি। উত্তৰটো কমেণ্ট কৰি জনাব। উত্তৰটো হৈছে কুঁহিয়াৰ। ৰজাৰ লাঠি ঘন ঘন গাঁঠি কুঁহিয়াৰ। তৃতীয় সাঁথৰটো হৈছে মানুহৰ এনেকুৱা কি আছে যি ৰ'দ দেখি ওলাই আহে আৰু ছাঁ দেখি সোমাই যায়। কোৱাচোন বাৰু। উত্তৰটো কমেণ্ট কৰি জনাব। শুদ্ধ উত্তৰটো হৈছে ঘাম। মানুহৰ ঘাম ৰ'দত থাকিলে ওলায় আৰু ছাঁত থাকিলে ঘাম নোলায়। 4 নম্বৰ সাঁথৰ হৈছে এনেকুৱা কি বস্তু আছে যি নাখাওঁতে ডিঙিত ধৰে। উত্তৰটো কমেণ্ট কৰি জনাব। উত্তৰটো হৈছে ঘটি, যাক আমি পানী খোৱাৰ আগত গলত ধৰি ল'ব লাগে। শেষৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো আপোনাৰ হয় কিন্তু আপোনাতকৈ বেছি বেলেগে ব্যৱহাৰ কৰে। উত্তৰটো কমেণ্ট কৰি জনাব। উত্তৰটো হৈছে আপোনাৰ নামটো। আপোনাৰ নামটো আপোনাতকৈ বেলেগে বেছি ব্যৱহাৰ কৰে। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক